আজি বহুত দিনৰ মূৰত বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ ভগৱানৰ কৃপাত। মই আজি আমাৰ মোৰ বাবে এটা আমব্ৰেলা কাট ফ্ৰক বনাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আজি মই এইটো কাপোৰে মোৰ বাবে আমব্ৰেলা কাট ফ্ৰক এটা চিলাম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো এতিয়া মোৰ কাটি হৈ গ'ল। মই কটাখিনি দেখাব নোৱাৰিলোঁ কাৰণ মোৰ কেমেৰাটো ধৰি থকা মানুহো নাছিলে, গতিকে মই এনেকৈ দেখাই দিছোঁ। মোৰ হাতখন আঁতৰাই দিয়া। এইটো কটা হৈ গ'ল। তাই সদায় কৈ থাকে মানে পেলাই পেলাই ফ্ৰক লাগে, পেলাই পেলাই মানে হ'ল কি মানে পেলাই পেলাই মানে কি কৈ দিয়াচোন? পেলাই 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 ফ্ৰকটো কেনেকুৱা লাগে? ভাল লাগে। ভাল লাগে মানে ভৰিলৈকে পৰি থকা ফ্ৰকটো লাগে তাইক, সেইটোকে মানে তাই পেলাই পেলাই ফ্ৰক বুলি কয়, সদায় কৈ থাকে। গতিকে আজি ইচ্ছাটো পূৰণ কৰিবৰ বাবে মই এইটো কাটি লৈছোঁ। আপোনালোকে ভিডিঅ'ত চাই থাকিব, মই বনাই দেখাম কেনেকুৱা হয়। ভাল লাগিব। এতিয়া মই হাতটো কাটি লৈছোঁ। এইটো হাতটো দেখিছে, দীঘলকৈ কাটি লৈছোঁ যথেষ্ট। মানে দীঘলকৈ এইটো কাৰণে কাটিছোঁ যে মই হাতটো এনেকৈ ঘটিহাত দিম। এইটো দেখিছে, এইটো এনেকৈ কোচ দিয়াৰ কাৰণে হাতটো সৰু হৈ যাব, গতিকে মই ডাঙৰকৈ কাটি লৈছোঁ। এইটো এতিয়া আমি চিলাম, চাই থাকিব ভিডিঅ'টো। এতিয়া মই ডিঙিটো ভালদৰে মাৰি লৈছোঁ। এইটো যদি মিলাওঁতে অকণমানো খেলি মেলি হয় তেতিয়া কিমান অশান্তি হয় নহয়। এতিয়া তলৰ পাৰ্টটো ওপৰ পাৰ্টটোৰ লগত জইন কৰি লৈছোঁ। বিশেষ কাম নাই আৰু, এইটো চিম্পলেই হয়, ইজিয়ে। ফাইনেলি শেষৰখিনি হৈ গ'ল আৰু এতিয়া হাতটো লগাম আৰু ফিনিচিংটো দিম। হ'ব হাতটো এনেকৈ লগাই দিম। চোলাটো আৰু হৈ গৈছে। এতিয়া তলৰটো এইটো তলৰ আমব্ৰেলাৰ যিটো কাট সেইটো মাৰি দিছোঁ। এইটো ফিনিচিং এতিয়া হৈ যাব। তাৰপিছত মই মোক পিন্ধাই দেখাম। ফাইনেলি এইটো চোলা আমাৰ ৰেডি হৈ গ'ল, আমব্ৰেলা কাট ফ্ৰক। এইটো আমাৰ মোৰ বাবে এতিয়া মই পিন্ধো কৈ আছে, মোক পিন্ধাই দেখাই আছোঁ। ভাল লাগিছে? এতিয়া তুমি ইয়াত দেখাই ঘূৰি দেখাই দিয়া এনেকৈ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। চাই দিয়া মোক কেনেকুৱা লাগিছে? ভাল লাগিছে। হেপী নে? হেপী। আৰু একো নোকোৱা? আৰু একো নোকোৱা? মা থেংক ইউ। ভালকৈ থেংক ইউ মা। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।